নমস্কাৰ, মই দৰ্শনা। বলক আজি মামা ঘৰলৈ যাওঁ। প্ৰতি বছৰে গোঁসাই বিহুৰ দিনা আমি মাহী জেঠাই গোটেইখিনি লগ খাওঁ মামা ঘৰতে আৰু ভাত এসাঁজ খাওঁ। আজিও ওলাইছোঁ মামা ঘৰলৈ বুলি, যিহেতু মামা ঘৰ মাছ খোৱাত, গতিকে আহি আছোঁ গাড়ীতে, গোটেইকেইটা আহিছোঁ ঘৰ। তাৰপাছতে সদায় আহি যোৱা বাটটোৰে আহি পেলাই পালোহি মাছ খোৱা। এইফালে মামাই আকৌ মাংস মানে বস্তুবোৰ ৰেডি কৰি আছে। তাৰপাছত এইখনটো আমাৰ বিয়নী মেল এবছৰীয়া কথা কিমান পাতিবলৈ আছে, যদিও সকলোকে ফোনতে লগ পাই থকা হয়, এনেকৈ লগ পালে কথাও বেছি হয়। তাৰপাছত আকৌ আমি আহিলোঁ আমাৰ মামাৰ বাগানখন চাবলৈ, নতুনকৈ কৰিছে এইখন, আৰু চাই মেলি গোটেইখিনিয়ে কথা পাতি মেলি মুঠতে শেষেই নহয়। ভাত খাবলৈ বহিলোঁ, কিমান দেৰি হ'ল ঠিকনা নাই। তাৰ মাজতে ভিডিঅ' কৰি ৰাখিছোঁ অলপ ভাত খাবলৈ বহিলোঁ। প্ৰথমতে মাছ মাংস সকলোখিনি আছিলে, আৰু তাৰপাছতে মাহঁত বহিলে খাবলৈ বুলি। আবেলি হ'ল জানে, চাহ খাই পেলাই সকলোৱে বোলো গ্ৰুপ ফটো এখন মাৰোঁ। আচলতে এইখিনিয়ে আমাৰ ভাল লগা সময় আচলতে জীৱনৰ, এনেকৈ এটা দিন সকলোৰে লগত পাৰ কৰিও ভাল লাগে দিয়কচোন। তাৰপাছতে আবেলি হ'ল, আমিও উভতিলোঁ অকণমান ফূৰ্তি ফাৰ্তা কৰি। আকৌ লগ পাম নতুন ভিডিঅ'লৈ।